বন্ধু-বান্ধৱীসকল, আপোনালোকে জানেনে মহেন্দ্ৰ সিং ধোনীৰ হেলমেটটোৰ ওপৰত কিয় পতাকাখন নাথাকে? আৰু আপোনালোকে জানেনে যে এটা কুকুৰৰ শুঙাৰ শক্তি কিমান থাকিব পাৰে? তেন্তে বন্ধু-বান্ধৱীসকল, আহকচোন আমি এনেকৈ 10টা ফেক্ট এই ভিডিঅ'টোত চাই লওঁ। আহক। তাৰ আগতে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেল আইকনটো ক্লিক কৰি এটা ভিডিঅ'টো লাইক কৰি দিব। ফেক্ট নম্বৰ 10। বন্ধু-বান্ধৱীসকল, আপোনালোকে এইটো কথা জানিছিলনে যে গোটেই পৃথিৱীৰ 20% চাফা পানী কেৱল কানাডাৰ এখন নদীতেই পোৱা যায়। ফেক্ট নম্বৰ 9। বন্ধু-বান্ধৱীসকল, এইটো এটা সুন্দৰ ফেক্ট, শুনি লওক। যেতিয়া এটা কেঁচুৱা জন্ম হয় তেতিয়া তাৰ শৰীৰত এটাও বেক্টেৰিয়া নাথাকে। ফেক্ট নম্বৰ 8। বন্ধু-বান্ধৱীসকল, আপোনালোকে জানেনে যে কালকা চিমলা এক্সপ্ৰেছ 806টা পুল, 103টা সুৰংগ আৰু 18টা ষ্টেচন হৈ যায়। ফেক্ট নম্বৰ 7। বন্ধু-বান্ধৱীসকল, আপোনালোকে এই ফেক্টটো শুনি বহুত আচৰিত হ'ব। ফেচবুকৰ নিৰ্মাতা মাৰ্ক জাকাৰবাৰ্গৰ হাতত কোনো কলেজৰ ডিগ্ৰী নাছিল। ফেক্ট নম্বৰ 6। বন্ধু-বান্ধৱীসকল, ফতেহপুৰ চিক্ৰীৰ দৰ্জাখন গোটেই এছিয়া মহাদেশৰ ভিতৰত ডাঙৰ দৰ্জা আৰু সেই দৰ্জাখন 175 ফিট ওখ। ইয়াৰ আগতে আপোনালোকে এই ফেক্টটো জানিছিলনে? তলত কমেণ্ট কৰি ক'ব। ফেক্ট নম্বৰ 5। বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি টুইষ্টাৰ বনাবলৈ বিচাৰিছে ৱাটাৰ টুইষ্টাৰ তেন্তে এই ফেক্টটোত আপোনালোকে বনাব পাৰিব। প্ৰথমতে আপোনালোকে এটা বটল লৈ লওক। সেই বটলটো আপোনালোকে আধা পানী ভৰাই লওক, আধা মানে ফুলকৈ ভৰালেও হ'ব। আপোনালোকে তাৰপিছত 2খন হাতেৰে, মই ইয়াত এটা ভিডিঅ' দিছোঁ, তেনেদৰে আপোনালোকে ঘূৰাই দিয়ক। তাৰপিছত আপোনালোকে তাৰ ভিতৰৰ পানীখিনিলৈ লক্ষ্য কৰিব, তাত কিছুমান টুইষ্টাৰ দেখা পাব। আপোনালোকে এই ভিডিঅ'টো চাই লওক। ফেক্ট নম্বৰ 4। বন্ধু-বান্ধৱীসকল, এই ফেক্টটো অলপ হাঁহি উঠা, শুনক। আপোনালোকে ৰাতি 10 বজাৰ পাছত ছুইজাৰলেণ্ডত টয়লেট ফ্লাছ কৰিব নোৱাৰে। যদি আপোনালোকে এনেকুৱা কাম কৰে তেন্তে জেলৰ ভাত খাব লাগিব। ফেক্ট নম্বৰ 3। বন্ধু-বান্ধৱীসকল, আপোনালোকে জানেনে যে জাপানত এনেকুৱা এখনো ট্ৰেইন আছে যিখন ট্ৰেইন ৰেলৰ চিৰিৰ পৰা ওপৰত উৰি পেলাই চলে। ফেক্ট নম্বৰ 2। বন্ধু-বান্ধৱীসকল, আপোনালোকে এইটো জানেনে যে কুকুৰৰ শুঙাৰ শক্তি মানুহতকৈ 1000 গুণা বেছি। ফেক্ট নম্বৰ 1। বন্ধু-বান্ধৱীসকল, যিহেতু আপোনালোকে জানে যে মহেন্দ্ৰ সিং ধোনীয়ে বেটিং কৰাৰ লগতে এই কীৰ্তিটো বহুত ধুনীয়াকৈ কৰে আৰু সেইবাবে কেতিয়াবা মহেন্দ্ৰ সিং ধোনীৰ হেলমেটটো মাটিত থ'বলগীয়া হয়। মহেন্দ্ৰ সিং ধোনীয়ে ভাবে যে যেতিয়া মই সেই হেলমেটটো মাটিত থ'ম আমাৰ ইণ্ডিয়া টীমৰ ফ্লেগখনক অপমান কৰা হ'ব পাৰে। সেইবাবে মহেন্দ্ৰ সিং ধোনীয়ে কেতিয়াও নিজৰ হেলমেটটোৰ ওপৰত ইণ্ডিয়া টীমৰ ফ্লেগখন নলগায়। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি